হেল্ল' বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ ভালেই। মই বন্দিতা আপোনালোকৰ মোৰ এনে ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। থাম্বনেইল লিখি গম পাইছে আজি ক'লৈ আহিছোঁ। আজি আহিছোঁ সৰুসজাই ষ্টেডিয়ামত আমি আছোঁ নাচিবৰ কাৰণে মেগা বিহু ইভেণ্ট। আপোনালোক কোন কোন ইয়াৰ হয় জনাবচোন, কোন কোন নাচিবলৈ আহিছে। মোৰ যদি ভিডিঅ' চাই তেনেকৈ কমেণ্ট কৰিব। মই আজি ডে 2 হয়, ফাৰ্ষ্ট ডেও কিছুমান ভিডিঅ' ক্লিপ থৈ দিছোঁ, সেইখিনি জইন কৰি দিম, আপোনালোকে চাব। গতিকে আজি কি কিনো হয় দেখুৱাই থাকিম। ব'লক আজি এপ্ৰিল মাহৰ 10 তাৰিখ। এই 10 তাৰিখৰ দিনতে আমি সকলোবিলাক বিশ্ব অভিলেখ গঢ়িবৰ বাবে গুৱাহাটীলৈ ৰাওনা হৈছিলোঁ। তাৰ কিছুমান সৰু সৰু মুভমেণ্ট আছে যিবোৰ মই ভিডিঅ' আকাৰত থৈ দিছোঁ। সেইখিনি সকলোখিনি মই ইয়াত ইনক্লুড কৰি দিছোঁ, আপোনালোকে সকলোৱে চাব। এয়া চাওকচোন, অৱস্থা একদম বেয়া হৈ গৈছে। এয়া এইটো ফোন টিপাত ব্যস্ত, সকলোবিলাক নিজৰ মাজতে আছে। মই ভিডিঅ' কৰি এনেকৈ সময়টো পাৰ কৰি দি গৈছোঁ। এয়া নগাঁও পোৱা মাত্ৰকে দেখিছে চাইডে ইমান ধুনীয়া ধুনীয়া ফুলৰ গছ ৰুই দিয়া হৈছে। এতিয়া আমি নগাঁও পাইছোঁহি আৰু এয়া ৰাইজৰ পৰা টোপনি মানে। এইটো হৈছে গুৱাহাটী। এতিয়া আমাৰ প্ৰেক্টিচ হোৱা নাই, এতিয়া অফ আছে। গতিকে আমি ভাবিছোঁ কি ওচৰৰ এৰিয়াটোকে চাওঁ, অলপ আপোনালোককো দেখাওঁ। ব'লক এই আমি ষ্টেডিয়ামৰ পাছফালটো ইয়াত সম্পূৰ্ণকৈ মামৰিতামূলক গছ লগাই থোৱা আছে। আমি এতিয়া গৈ আছোঁ, পাছফালে এখন খেলপথাৰ আছে তালৈ। এখন দিছে JCB। ইয়াত দেখিছে ধুনীয়া নাচনী সকলোবিলাক। আমি গৈ আছোঁ। মোৰ পাছফালেও এখন ফিল্ড আছে, ইয়াত সকলোৱে জিৰণি লৈছে। যিহেতু ষ্টেডিয়ামত বহুত গৰম, ইয়াতো অলপ ছাঁ পৰিছে, গতিকে সকলোৱে ইয়াতে জিৰণি লৈছেহি। আমি ইয়াতে বহি থাকিব পাৰোঁ ন? বহুত ভাল লাগিছে ইয়াতে। এয়া ফিল্ডখন ডাঙৰ। ভিডিঅ' দিলোঁ। এয়া আমি ফিল্ডলৈ গৈছিলোঁ, ফটো মাৰিলোঁ। এয়া আমি ষ্টেডিয়ামতে বহি আছোঁ। আজি 4 নম্বৰ দিন। এয়া দেখিছে কোনো আহি নাই, লাহে লাহে পাবহি আৰু। শেষৰটো দিন, অৰ্থাৎ ৱৰ্ল্ড ৰেকৰ্ডৰ দিন। এই দিনটোত তেতিয়া ঢোলৰ ৱৰ্ল্ড ৰেকৰ্ড হৈ আছে, তাকে ভিডিঅ' কৰি ৰাখিলোঁ, আপোনালোকে চাব।
পুনৰ ৱল ৰেকৰ্ড হৈ থাকোঁতে দেখিলোঁ নাচনীবোৰে তলত নাচি আছে আমিও গ'লোঁ নাচিবৰ বাবে নচা ভিডিঅ'বোৰ দেখুৱালে আপোনালোকক এতিয়া আমি প্ৰেক্টিচ সামৰিলে এতিয়া ঢুলীয়া সকলৰ প্ৰেক্টিচ হৈ আছে আমি এতিয়া খাবলৈ গৈ আছোঁ আমি গৈ আছোঁ খাবৰ বাবে ডাইনিং হলত গৈ আপোনালোকক লগ পাম এয়া আমি খাবলৈ লাইন পাতি আছোঁ এইডোখৰ পৰা আৰম্ভ এইডোখৰ পৰা এয়া মই এইডোখৰত আছোঁ এটা গীত আছে এনেকৈ গৈ পেলানি এইটো গৈ এনেকৈ গৈ এনেকৈ গৈ এয়া গৈ আছোঁ দেখিছে একদম হৈ চুকত দি আছে আমি সাপৰ নিচিনাকৈ কেৰেলোৱাৰ নিচিনাকৈ গৈ আছোঁ এখোজ দুখোজকৈ পাইছোঁহি আৰু এওঁলোক আকৌ বৰ এলেহুৱা ছোৱালী চকী লৈ লৈ বহি বহি গৈ আছে দেখিছে লাইনে লাইন ভাত খাই লওঁ তাৰপাছত আপোনালোকক লগ পাম বহুতো লচু লৈ আছে বাই বাই খোৱা বোৱা হৈ গ'ল খোৱা বোৱা হোৱাৰ পাছত আমি এতিয়া সকলোবিলাক এনেদৰে লাইন কৰি কৰি ৰুমলৈ গৈ আছোঁ মানে বাছলৈ গৈ আছোঁ বাছে আৰু ৰুমত হ'বগৈ গতিকে এয়া দেখিছেই গৈ আছোঁ আমি ভিডিঅ'টো ইমানেই আছিলে গুৱাহাটীত থাকোঁতে আৰু ভিডিঅ' কৰিবলৈ নহ'ল কালি গুৱাহাটীৰ পৰা আহি পালোঁহি প্ৰায় 4:30 ঘৰ পাওঁতে 5:30মানেই বাজিলে আৰু সিমানমানত ঘৰ পাইছোঁহি ভিডিঅ'টো আজিহে কণ্টিনিউ কৰিছোঁ আৰু এতিয়া ভাবিছোঁ ভিডিঅ'টো এণ্ড নকৰি যেতিয়া এণ্ড কৰি দিওঁ আপোনালোকে ভিডিঅ'বোৰ চাব মানে ভিডিঅ'খিনিও ক্লিপখিনি মই ভাবিছিলোঁ যে ফাৰ্ষ্ট ডে ছেকেণ্ড ডে তেনেকৈ দিম কিন্তু এতিয়া মানে গোটেইখিনি খেলি মেলিয়ে হ'ল আচলতে ভিডিঅ' কিছুমান মোৰ ফোনটোৰ পৰা ডিলিট হৈ গ'ল আৰু লগতে কিছুমান ভিডিঅ' কৰিবলৈও নহ'ল আৰু লোকৰ পৰা যেনেকৈ লগৰ এজনীৰ পৰাও কিছুমান ভিডিঅ' লৈ পেলাই মই ইয়াত ইনক্লুড কৰি দিছোঁ আপোনালোকে চাব আৰু গতিকে ভিডিঅ'টো মানে অলপ খেলি মেলিও হৈছে আৰু সেইখিনি আপোনালোকে বেয়া নাপাব আৰু তাত থাকোঁতে যিহেতু যিদিনাখন নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছিলে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহোঁতে ফোনখিনি আমাক মানে এলাউ কৰা নাছিলে গতিকে আমি ফোনবোৰ অফ কৰি পেলানি গাড়ীতে থৈ গৈছিলোঁ আৰু সেইবাবে ভিডিঅ' কৰাও নহ'ল আপোনালোকক দেখুৱাও নহ'ল সেইবাবে বেয়া নাপাব হয়তো আপোনালোকে ৱল ৰেকৰ্ডৰ ভিডিঅ' পাইছেই অলৰেডি ৱল ৰেকৰ্ড আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া অহা দিনাখনৰ ভিডিঅ' আৰু কিনো ক'ম আপোনালোকক
বহুত ভাল লাগিলে গৈ মই ভিডিঅ' দিব পৰা নাই তাৰ বাবে বেয়া নাপাব ৰেগুলাৰ ভিডিঅ' দিবৰ বাবে মই চেষ্টা কৰিম আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোক মৰম দিব বুলি আশা কৰিছোঁ আৰু শেষত সকলোলৈকে দেৰিকৈ হ'লেও ৰঙালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলো ভালে থাকক কুশলে থাকক তাৰে ভগৱানৰ ওচৰত কামনা কৰিছোঁ গতিকে অন্য এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই